মই একে ঠেলাই দিয়া কথা আছিল, কিন্তু ডিস্কোভাৰীৰ মানুহমখাই ক'লাক যে হেলিকপ্টাৰ লৈ যাওক TRP বাঢ়িব বোলে। সেইকাৰণে মই সৰ্বানন্দ সলোৱাৰৰ হেলিকপ্টাৰটো চুৰ কৰি আনছো, আৰু লগতে তাৰ চাদা টেমাটো গাৰুৰ তলৰ পৰা চুৰ কৰি আনছো মই। এজন মানুহ যদি নিজৰ গাৰুৰ তলৰ পৰা চাদা টেমাটো লুকবা নাজানে তেতিয়াহ'লে সি কিয় অসম চম্ভালিব? ইয়াতে আগতে বিধানসভাৰ মিটিং মাখা হৈছিল, চব নেতা মাখা ইয়াতে বস্তা পাৰি বহিছিল, আৰু চবে একেলগে জাষ্টিন বিবাৰৰ চৰি গানটো শুনিছিল। আৰু মই একদিন এৰোপ্লেন লৈ আহিছিলো, কিন্তু মই সোমাব নেদলাক। হৰে কৃষ্ণ হৰে ৰাম দেচলে মাৰি বিৰি খাম। এই নেঠেলবি পাল্লু। তাতে মুৰ্গী দেখছো মুৰ্গী ইয়াতে ভৌকা মাছ পাব আৰু এখনি মানতে এটা দেখিছিলো কক গেল। মই দেখা নাই তই সুধছো নেকি? এই ইয়াতে এটা টিউবলাইট এটা হ'লে ভালকে দেখা পালো, কক গেল নো। এই বাদ দি বাৰ, আজি নিমখ তেল দিয়ে ভাত খাম দে বাদ। কাণত কি ভাল লাগি আছে তাত যোৱাকালি অলপ বেছিকে গান শুনলো নেকি। মানে কি হ'ল জানে না, বান্দাৰে মুতছে কি জানি, টপাতকে মুতলাক গমাই নাপালো মই, কিন্তু ৰাতি আহোঁ বৰ ভয়াকে মুতে। ওচৰত কায়ো নাই, এটা চেল্ফি উঠো নেকি আন্ধাৰে মুন্ধাৰে আইফোন জিতে নাইট মোড। এই বাঁহ কেইডালৰ মাজে মাজে কেতিয়াবা এই পকা চকা সোমাই থাকে। এই পকা এটা পাইছো, এই পকাটোৰ পকতটো কাটবা লাগব, কাটি কিনে খাবা লাগব। কেনেবা লাগে খাই চাওঁ নেকি। দেখাত বিৰি হেন পাই, কিন্তু কেনেবা লাগে এতিয়া হাগা লাগছি, যাবা লাগিল। শান্তি। পকা খাই কেনে হাগি বৰ ভাল লাগে। একদিন নামঘৰত খিচাৰি খাব গৈছিলো, তাতে মোৰ লাগিল হাগা, তাকো মস্ত টান। এক ঘণ্টা ধৰি সহ্য কৰাৰ পাছত পেণ্টতে ওলাই গেল। আগৰ চেইন পেণ্ট খুলি দিলেও চেৰ হৈ লয় কিবা, সেইকাৰণে নামঘৰত নুমতিলোৱে মই। কিন্তু এতিয়া মই ঘৰত যাওঁ আৰু একবাৰ হাগা লাগছি। এইবাৰ মই সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰটো দিয়ে যাব লাগিব। তাহোঁ ওপৰৰ পৰা মোক চাই থাকব, আৰু মই তাহাক জোৰে জোৰে আপি আপি বুলি এটা মাৰিব লাগিব। মই ইয়াতে মুখ পাতি বহি থাকিম, আৰু তাহোঁ ওপৰৰ পৰা মুতি দিব। আপি 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 দে সোনকালে হাতখন দিয়ে, হাগা লাগছি বহুত টান। মই এতিয়া ওপৰৰ পৰা হাগি থৈ যাম।